Hello everyone, welcome to my YouTube channel Nazli's Studies World. আপোনালোক সকলোকে স্বাগতম। আজি মই পুনৰ আপোনালোকৰ আগত মোৰ ভিডিঅ'ৰ আন এটা কন্টেন্ট লৈ আপোনালোকৰ আগত মই প্ৰস্তুত হৈছোহি। আশা ৰাখিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যাতে আৰু প্লিজ শ্বেয়াৰ কৰিব ভিডিঅ'সমূহ আৰু সাবস্ক্ৰাইব কৰিব যাতে আনেও ভিডিঅ'সমূহ পায় আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিব। Hello everyone. So আজি আমি ভাৰ্বৰ আন এটা কন্টেন্ট লৈ আপোনালোকৰ আগত মই প্ৰস্তুত হৈছোহি। So আজি ডিসকাস কৰিম about finite and non finite verb. At first আমি জানিব লাগিব যে finite verb কাক কোৱা হয়। Definition to শুনিব, a verb that has a subject and exhibit tense and number in a sentence is called a finite verb. So এটা verb যাৰ subject থাকে আৰু যি tense দেখায় আৰু লগতে sentenceৰ number দেখায়। Tense exhibit tense মানে ই tense to দেখায়, show the tense and also number in a sentence, তাকে finite verb বুলি কোৱা হয়। So example, she opened the door, we live in India. So open and live, these are the verb and ইয়াত দেখাইছে আমাৰ কোনটো টেন্সত আছে, ইয়াত কোনটো টেন্সত আছে ইয়াত দেখাইছে আমাক আৰু লগতে ইয়াত সিঙ্গুলাৰ নে প্লুৰেলো আমাৰ আগত দেখাই দিছে সেন্টেন্সত। So next non finite verb, ইয়াত আগত মই ভুলতে ইনফিনিটিভ লিখিছিলোঁ কিন্তু নন ফিনিট ভাৰ্ব। চ' নন ফিনিট ভাৰ্বৰ না ছাবজেক্ট থাকে না ই টেন্স দেখায় না নাম্বাৰ দেখায় এটা চেণ্টেন্সক, তাকে নন ফিনিট ভাৰ্ব বুলি কোৱা হয়। যেনেকৈ আই হেভ অন দ্য মেচ, মাদাৰ ৱাজ ৱাচিং টিভি। ইয়াকে কৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে হ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। থেংক ইউ।